ইণ্টাৰনেটৰ তিতা মিঠা। তো 1 নম্বৰ চমক প্ৰশ্ন উত্তৰ লিখা। একৰ কটো চোৱা, দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল? উত্তৰটো হ'ব নৱম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ বাবে আৰু তাইৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয় সেইবাবে দেউতাকে কুঁৱলীক কম্পিউটাৰ উপহাৰ দিছিল। খ নম্বৰটো চোৱা, ইণ্টাৰনেট কি? উত্তৰ ইণ্টাৰনেট হ'ল কম্পিউটাৰ নেটৱৰ্কত বিশ্বব্যাপী এক ব্যৱস্থা। ইণ্টাৰ কানেকশ্যন অফ নেটৱৰ্ক এই শব্দকেইটা প্ৰথম অংশৰ সংযোজন গতি ইণ্টাৰনেট শব্দ সৃষ্টি হৈছে। ইয়াক চমুকৈ নেট বোলা হয়। কুঁৱলীয়ে প্ৰথম কালৈ ইমেইল কৰিছিল? উত্তৰ হ'ব কুঁৱলীয়ে প্ৰথমে তাইৰ অন্তৰংগ বান্ধৱী শ্বেৰণলৈ ইমেইল কৰিছিল। গ পূজাৰ বন্ধত কুঁৱলীহঁতে কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল? ইয়াৰ উত্তৰটো হ'ব পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। ভাইৰাছ কি? ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এটা কম্পিউটাৰৰ প্ৰগ্ৰেম। ভাইৰাছৰ সম্পূৰ্ণ নাম হ'ল ভাইৰাছ ইনফৰমেশ্যন ৰিচাৰ্চ আণ্ডাৰ চেছ। www বা ৱেব কি? পৃথিৱীজুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰৰ সংলগ্ন বিভিন্ন তথ্যপাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। ইয়াৰ www অৰ্থাৎ সম্পূৰ্ণ ৰূপ ৱৰ্ল্ড ৱাইড ৱেব বোলা হয়। www-ত তথ্যবোৰ পাঠ, গ্ৰাফিকছ, ভিডিঅ' আৰু অডিঅ'ৰ মাধ্যমত থাকে আৰু সেইবোৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাৰি। 3 নম্বৰ প্ৰশ্নটো চোৱা, কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে? উত্তৰটো হ'ব কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বন্ধু বান্ধৱীৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুষ অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীত এক ৰোমাঞ্চক সোৱাদ লাভ কৰিব পাৰিলে। তাৰপিছত চোৱা, ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে? উত্তৰটো হ'ব ইণ্টাৰনেটত কুঁৱলীৰ মন মগজু সম্পূৰ্ণ অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে ন অভিজ্ঞতা অৰ্জন কৰিলে। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়ে শিকি ল'লে। তাই ইমেইলৰ সোৱাদ ইমান অভিভূত হ'ল যে ভিডিঅ' কলিঙৰ সোৱাদ ল'বলৈ উদ্গ্ৰীৱ হৈ পৰিল। কুঁৱলীয়ে নীতিশিক্ষা থকা পুৰণি চিনেমা, গায়ক গায়িকাৰ মন প্ৰাণ মুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা ধূলাত তাই আজৰি পৰত উপভোগ কৰি মনটো প্ৰফুল্লিত কৰি ৰাখে। তাৰপাছত চোৱা, ভাইৰাছে কম্পিউটাৰ এটাত কেনেদৰে বিজুতি ঘটাব পাৰে? উত্তৰ ভাইৰাছ ইয়াৰ সম্পূৰ্ণ ৰূপ হ'ল ভিটেল ইনফৰমেশ্যন ৰিচাৰ্চ আণ্ডাৰ চেছ। ই হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰৰ প্ৰগ্ৰেম। ই নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে, আকৌ মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে বা অনুমতি নোলোৱাকৈ। তাৰপাছত ইণ্টাৰনেটৰ মিঠা সুবিধাৰ লগতে তিতা অসুবিধা আছে। কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা। তো এইটো তোমালোকে লিখি ল'বা, এইটো বহুত ইম্পৰ্টেণ্ট আছে। তো আহিয়ে থাকে কুৱেশ্যনটো লিখি লোৱা।